ঐ কেকেচা ওলাই আহক ঐ কেকেচা এইফালে আহক ঐ কেকেচা শুনিছেন নাই কথা আছে এইফালে আহক তই ইমানকে তেতিয়াফালে চিঞৰি আছা কিয় আপোনাৰ লগত কথা নাই কেকেচাক মাতক আৰে যোৱাই নাই কি ক'বলগীয়া আছে মোৰ আগত ক আপুনি আছাম পুলিচত কেতিয়া জইন কৰিলে এইটো চাইজত কেকেচাক মাতক পইচা পাতি খাই মানুহ পলালে হৈ তোক কিমান বাৰ কম আমাৰ যোৱাই পইচা খোৱা বিধৰ নহয় তেনেহ'লে মোহন আৰু কেকেচা কিয় নাই হে প্ৰভু বলছো বল মই তোক বুজাই আছো বলছো তই শুন তই হেৰি ইমানকে চিঞৰ বাখৰ কৰিছ কিয় ওচৰৰ মানুহ শুনিলে কি বুলি ক'ব বাৰু হ'ব তেনেহ'লে দোকানখন মোহনৰ হাতলৈ গুচি যায় তেৰিকা নাযায় দোকানখন তই মই মিলি জুলি ৰাখিম কোন মিলি জুলি হে তেৰিকা তই মই মিলি জুলি প্ৰথম দোকানখন আছিলে আমাৰ দুজন তাৰপিছত মোহন বোলাটো আহি হামলা দিলে একো নাই এতিয়া আকৌ মিলি জুলি দুজনী কেনেকে বুজাও শুন দোকানখন মানে তই মই মিলি জুলি ৰাখিম এইটো কৈছো এই মিলি জুলি দুজনী কোন পগলাও মূৰ্খ মিলি জুলি কোনো ছোৱালী নহয় দোকানখন মানে তই মই একেলগে মিলি জুলি ৰাখিম পাক্কা পাক্কা দোকানখন আমি দুজনে মিলি জুলি ৰাখিম বুজি যে পালি কি হল এনেকে আছা ই মৰ্জাৰ পৰিছে ন এইকেইদিন ইমান মৰ্জাৰ পৰা নাই দিয়া ঠাণ্ডা পৰিছে দিয়া ঠাণ্ডাটো পৰিছে কিন্তু ইমান মৰ্জাৰটো পৰা নাই আৰু হে তোমাৰ ফিলিংছে নাই দিয়া তোমাৰতো কাঠৰ বডি নেকি এইটো ছাৰ দেখোন আমাৰ ফালে কেৰাহীকেও নাচালে স্পীড দেখিছা নাই ছাৰ স্মাৰ্ট যে তোমাৰ নিচিনা মৰ সগুনা খাইমুটুক দিয়া নহয়তো কি হ'ল আমাৰ স্পীড চাবা চাবা দেখাব লাগে এয়া চোৱা কিয় টাচ কৰিছা আকৌ যা তোৰ বহুত কাম আছে যা আমি কাম নাইকিয়া মানুহ বেটা খোজ কাঢ়া মচন চাচন চাও হাত দুখন কি হ'ল কোচ খাই গ'ল চাও আছে ঠাণ্ডা যে অকমান কোচ খাই যায় সেইকাৰণে হাত কোচ খাব নেকি এই ঠাণ্ডা দিনত বহুত বস্তু কোচ খাই থাকে হাতখন কিয় কোচ খাব জুমনি কৈছো কেকে চাই মানে দীঘল গৰম কাপোৰ এটা কিনি দিছে 5 বছৰলৈ চলিবলৈ দিছে 5 বছৰলৈ গৰম কাপোৰ নাম ল'বলৈ মানা কৰিছে সেইটো কওঁ তই ইয়াত কি কৰি আছ মই এনে আছো আৰু তই কি কৰি আছা আমিনো কি কৰিম আস্তা হোৱা মানুহ কি ৰোৱা আস্তা হোৱা ঐ মূৰ্খ বাটেদি অহা যোৱা কৰা মানুহক বাটৰুৱা বুলি কয় বাটেদি বাটৰুৱা আমি আস্তা দি অহা যোৱা কওঁ আমি আস্তা হোৱা তোৰ মানে কমল চেঞ্জ বস্তুটোৱেই নাই কমল চেঞ্জ কমন চেঞ্জ তই কমল সেইকাৰণে কমল চেঞ্জ ঐ মূৰ্খ নিজে নিজে শব্দ সৃষ্টি কৰি থাক তই পাগল কওক ৰ 1 কেজি দাম যদি 360 টকা 800 গ্ৰামৰ দাম কিমান 800 গ্ৰামৰ দাম কওক অকমান ৰ কৈ আছো ৰ'বাচোন ৰ'বা চেণ্ডেল পিন্ধিছা পিন্ধিছো নিজৰ চেণ্ডেল নে লোকৰ চেণ্ডেল কি ফটোৱা কথা সুধিছ গাইজ আমাৰ গোটেই খানদানে লোকৰ চেণ্ডেল পিন্ধি পোৱা নাই খানদানৰ কথা সোধা নাই তোমাৰ কথা সুধিছো মই সেইটোহে পাৰো নেকি বাৰু ইয়াত ফুল এটা থাকে যে মূৰত মাইকী মুৰ্গীজনীৰ আচ্ছা আপোনাৰ থানাত কি কাম আছে থানাত সৰা মচা তেতিয়াহ'লে ঠিকে আছে ঐ ৰচোন তই এইটো কি চেঞ্চত মোক প্ৰশ্নটো কৰিলি আপুনি কি আছে মোৰ উত্তৰ দিছে মানে না চাওক মইতো আপোনাক কিবা এটা সুধিছে আপুনি ভুলকে উত্তৰ দিছে ন মইতো জানিব বিচাৰিছে আপুনি এইটো কি মাত উলিয়াইছ তই নিজৰ মাতৰ কথা নকওঁ কিয় মই সুধিছো আপুনি কি কৈছে আপুনি কৈছে খা মোচা কওক মই যাওঁ ৰ মই থানাত কম্পিউটাৰ চলাওঁ কণ্টিপিটাৰ বিলাক বহুত সৰু হৈ গ'ল দেই ই ইনচাল্ট কৰিবলৈ ললে মানুহক সেইবুলি কৈছে নেকি বাৰু কি বুলি কৈছে নেকি বহুত দিনৰ মূৰত মানুহ ঘূৰি আহিলে মানুহক মৰম লাগে এইটোক দেখি দেখোন যায়হে উঠিছে উঠিবই আমি সঁচা কথা কওঁ যে সঁচা কথা কোৱা মানুহৰ কিন্তু সতটো বেছি দেই দাদাটো ক'বলৈ দিয়ক সঁচা কথা কোৱা মানুহৰ সতটো বেছি মোৰ সতটো আছে
মহাত্মা গান্ধীও এছ আছিল ময়ো এছ হবলৈ আছে এছটো কি এইটো যে পুলিচৰ এইটো নাই মাৰিলে না মোক উকালে থলে থানা লাইনলৈ অনা মানুহক এইটো ব্যৱহাৰ কৰিছে যে আয়া অৰা বেছিয়ে কৰিছাগে দিয়া ইমান অভাৰ এক্টিং কৰিব নালাগে আৰু মই অভাৰ এক্টিং কৰিছো এইটো ভৰি মুচুকা তোমাৰ ভৰিত হ'ব লাগিছিল কিয় অমংগলীয়া কথা কোৱা হে কিয় আকৌ এইবোৰ অংক হব নগেনী বাইদেউ আই দেহা ধুনীয়া চাকৰি এটা পাইছা কিয় লেকচা মাৰিবলৈ দেহৰ এইটো ঠেং এখন খুলি থৈছে যে ঠেং নহয় জোতা ঠেঙতেতো পিন্ধে খুলি থৈছে যে গোটেই ঠেংখন খুলি থবলৈ দিগদাৰ যে সেইকাৰণে জোতা জোৰে খুলিছো হ'ল বা এইটো পোৱা আছে পোৱা আছে হলে নমাকছে নমাক আয়া মানুহজনে ইমানো বেয়াকে কোৱা নাই নহয় যে কেছ দিবলগীয়া হ'ল কৈছে বেয়াকে দিম মই কেছ মানুহটোৰ ওপৰত কেছটো দিয়াটো ভাল নে বেয়া আপুনি কওকচোন মই নাজানো নহয় এই সাধাৰণ যদি সেই কথাটো নাজানে আপুনি কি পুলিচৰ লাভ কি আপোনাৰ মই অনৰ কেছটো কি হলো মই কেছটো উঠাই দিলো এই বুজি যে পালি এইটোৱে ভাল বল এতিয়া দোকান যাওঁ আহ মই মানুহটোৰ ওপৰতহে কেছটো উঠাই লৈছো মনৰ ওপৰত কিন্তু কেছটো দিম মই হে ভগৱান মানে মাংসৰ লগতো শাক পাচলি মাছৰ লগতো পাচলি সেইপানে পাচলিৰ লগতো পাচলি মই বোলে চাহৰ লগত পাচলি নিদিব নেকি চাহে পানী পিঠাই দিলে পানী পিঠাটো পালেং দিয়ে নিছে চাহ মই যে মানে মাংসৰ লগতো শাক পাচলি মাছৰ লগতো পাচলি সেইপানে পাচলিৰ লগতো পাচলি মই বোলে চাহৰ লগত পাচলি নিদিব নেকি চাহে পানী পিঠাই দিলে পানী পিঠাটো পালেং দিয়ে নিছে চাহ মই যে ঘূৰি আহিছো মই ভাবিছো মই মানুহ নে এক্সুৱেলি ছাগলী পোৱালি চাহ হাঁহি উঠিছে এইবাৰ কাহিনী এটা শুনিব হ'ব থানাততো মই কেইদিনমানহে নাছিলো ন চাহ কি হ'ল তাতে থানাততো মই কেইদিনমানহে নাছিলো চাহ এ কি হ'ল তাতে বাকী খিনি ক তুমিহে মাতি আছিলা মই বোলে চাহ মাতটো কেতিয়াবা মাইকী নিচিনা হ'ল মোহন কোৱা এনেকে মাতটো দি যাব চাহ কোৱাচোন কথাটো মানে থানাত মই কেইদিনমানহে নাছিলো থানাখন কিন্তু ধ্বংস অলপ হ'ল চাহ কি ধ্বংস হলো তুমি বেছি ধ্বংস হৈছা ফাল্টু কথা নকবি ঘৰত ভাতটো খাই আহিবা ইয়াৰ লেকচা মাৰিবলৈ আহিছা ভাত খাই নাহি মানে ভাতটো খাবা মই কৈছো আজি ভাত কিহেদি খাই আহিছা লোকেল চিকেন লোকেল চিকেন নে চালানী লোকেল পিয়ৰটো লোকেল চিকেন বুলি কওঁতে মনত পৰি যায় চাহ আদা নহৰু কাঠ আলু দি এসাঁজ মাৰিছো আৰু কাঠ আলু চিকেনৰ লগত খাই জানো ছাৰ খাই নেকি চাগে মইতো খাই পোৱা নাই বাৰু মোৰ লগত মনোজ শইকীয়া ঘৰলে ওলাবা কোন মনুষ্য কিয় চতিয়া যে নাটক কয় জানমণিখনত যে আছিল ঘটিটো মাৰি দিয়ে যে চাহ এই চাপৰকে মানুহজন মানে চতিয়ালে গৈছিলো নাটক আছিলে পদ্ম হাজৰিকা দা ঘৰত মানুহ আছে কাৰণে মনোজ শইকীয়া ঘৰত মই দুৱাটি থাকিবলৈ দিলে সেই দুৱাটি মোক অত্যাচাৰ কৰি পেলালে চাহ কিয় ইমান শাক পাচলি খাই চাহ শাক পাচলিটো ভাল হে ইমান ভালো ভাল নহয় চাহ মানে মাংসৰ লগতো শাক পাচলি মাছৰ লগতো পাচলি সেইপানে পাচলিৰ লগতো পাচলি মই বোলে চাহৰ লগত পাচলি নিদিব নেকি চাহে পানী পিঠাই দিলে পানী পিঠাটো পালেং দিয়ে নিছে চাহ মই যে ঘূৰি আহিছো মই ভাবিছো মই মানুহ নে এক্সুৱেলি ছাগলী পোৱালি চাহ হাঁহি উঠিছে এইবাৰ কাহিনী এটা শুনিব হ'ব আৰু নালাগে কি কামত আহিছিলি সেইটো ক চৰক মানে মই কি কবলৈ আহিছিলো তইহে জানিবি লোকেল মুৰ্গীটোলৈকে মোৰ মনত আছে তাৰ আগত মই কি কৈ আছিলো মই নাজানো তইহে জানিবি কিবা চা মই টপিকটো অকণ পাহৰিছো মনত পেলাই আহো নেকি চা ঠিক আছে যোৱা মনত পৰিছে চতিয়া মানে মনোজ শইকীয়া সেইটো কলো চা এইটো কলা নহয় তুমি শাক পাচলি যে অলৰেডি কলা মই কিহৰ ওপৰত কৈ আছিলো বাৰু লাগকচোন আপোনালোক মোকহে লাগিব দিলে মই টপিকটো কি উলিয়াইছিলো
তৰাবা বহিছা ইয়াত কিয় বহিলা তোমাৰ চকীখন আছিলে তাতে বহিব লাগিছিলে নালাগে হ'ব তেৰি পাহৰি থাকিলো নহয় কাকতিটা হাতলে তোমাৰ চকীখনো গুচি গল ন কি কবা আচ্ছা তৰাবা তোমাৰ এনে ফিলিংছটো কেনেকুৱা বাৰু কিহৰ ফিলিংছ এই যে এলচি পদটো গ'ল তাৰপিছত তোমাৰ চকীখনো গ'ল তোমাৰ অনুভৱটো কেনেকুৱা তই কাৰ লগত চুপতি মাৰিবলৈ আহিছ ৰাকেশ কাৰ লগত চুপতি কথা মাজত সোমাইছে আপোনাক কৈ আছে যাওক তই কাৰ লগত চুপতি মাৰিবলৈ আহিছ হলেও মই এটা কথা সুধি যাওঁনে সোধ মানে এচাই চাক মই কিবা এটা কমপ্লেইন দিবলৈ আহিছিলো কি কমপ্লেইন আছিলে সেইটো মই পাহৰি গলো আপুনি ক'ব পাৰিব নেকি বাৰু কি জানো যি জানো তাকে কওক নাজানো বুলি কৈছো নে নাই আকৌ বোলে কি জানো মানে নাজানো জানো নাজানো একেই হেই চব এই চব মানে মানুহজনী হতাশাত আছে তই কি কাৰণে কি হতাশা এই মানুহজনী অলপ দিনৰ আগতে এলচি পদটো গ'ল তাৰপিছত নিজৰ চকীখন গ'ল এই মানুহজনী কি কাৰণে তই ইমান ফটো মই গম পোৱা নাই কাক কৈছে হাতাশাক লগত লৈ ফুৰিব ভাঙিছে এতিয়া মুখ ধৰিবলৈ আহিছে আচ্ছা তাৰ মানে তহঁতে মানে মোহনৰ ওপৰত কেছটো দিবি মই কেণ্টিন এৰি দিব নোৱাৰো মোক টনা যোৱা কিয় কৰিছ আমি ইমান দিনে দুটা মালিক আছিলো মাজতে সি আহি বাম উকিলটো ওলালে নহব নহয় সেইটো মই বুজিছো কেছটো কি মুকুট দা তাৰ কথা লাগি থাকিব নালাগে মাত খানে মাত কিয় মই কষ্ট কৰি মৰিম তই ওপৰতে জোলটো খালে নহব নহয় মইহে অত দিনে দেখ তোক জোল খুৱাই আছো তই মোক ক জোল তোমাৰ নিমখ বেছি আৰে কেছটো নক কেলে চাওঁ অকমান চেণ্ডেলযোৰ তাৰ নিজৰে নে তাৰ চেণ্ডেলযোৰ নিজৰে কিন্তু ভৰিটোহে ধৰিব পৰা নাই কিয় তোমালোক দুজনক আকৌ লগ পালো আচ্ছা এই চেণ্ডেলযোৰ তোমাৰ নিজৰে নে এই কথাটোতে মই কেছ দিবলৈ আহিছিলো খোৱাটো কিবা এটা মুডটো চুইং হৈ গ'ল নিদিলো হয় নেকি একচুৱেলি কি জানা মানুহৰ জীৱনটো যে চিঙাটো ছিঙি যাব এৱাটো এৰি যাব ভাঙাটো ভাঙি যাব কিন্তু কিছুমান বস্তু যোৱা লগাব পাৰি কি বকি আছা মানে তোমাৰ যে ভাঙিছে মই যোৱা লগাব পাৰো নেকি চাওঁ দিয়াচোন কি ভাঙিলনো মোৰ তাকে যে ক'লে হতাশাটো হতাশা নেভাঙে নহয় হতাশাত ভোগেহে ভোগে মানে জ্বৰৰ নিচিনাই তে ঔষধ খাব লাগিব তুমি যোৱাচোন যোৱা মই কাম এটা কৰি আছো আঁতৰি থাকা অকমান ভয় খাই গলোগে মোৰনো কি চুই কটাইখন আছে তুমি যে ভয় খাইছা একেজন চুই কটাই লৈহে ফুৰিছে সৰু ল'ৰাটোলৈ ভয় খাইছে আমাৰ দোকান কাঢ়ি ল'ব তাক মই দিম ৰাম ইয়াত গাজনি মাৰি থকাতকে মোহন ৰং নথকাকে কেলে তাকেইতো মই বিচাৰিছো পালা হৈ তোক ধৰিম মই মোহন উগ্ৰপন্থী ধৰিব পৰা নাই ভিতৰত আছে যা ধৰগে মোক দাদা বলক এই যাম ৰখ ভয় খাইছে একো ভয় খোৱা নাই বলক তোমালোক দুজনক আকৌ লগ পালো আচ্ছা এই চেণ্ডেলযোৰ তোমাৰ নিজৰে নে এই কথাটোতে মই কেছ দিবলৈ আহিছিলো খোৱাটো কিবা এটা মুডটো চুইং হৈ গ'ল নিদিলো হয় নেকি চেণ্ডেলযোৰ তাৰ নিজৰে নে তাৰ চেণ্ডেলযোৰ নিজৰে কিন্তু ভৰিটোহে ধৰিব পৰা নাই আচ্ছা অচি ছাৰক লগ পাব পাৰিম নে তেখেত নাহিল নহয় আজি এনিথিং পুলিচ হলেই হ'ল মই আহো ৰবা এনিথিং পুলিচটো কিয় আমিনো কি জানো আপুনি নিজে সুধিলগে আকৌ গাইজক ব্যৱহাৰ ভাল কৰিবি নিজৰ বুলি মই গাইজক কি বেয়া ব্যৱহাৰ কৰিলো বাৰু মই নাজানো তুমি জানানো কি আকনো কি কথাত মূৰ চুবাবলৈ আহিলে নাপায় মানুহক কেনেকুৱা ব্যৱহাৰ কৰিব নালাগিছে আমি মানুহহে নেচ থকা ছাগলী পোৱালি নহয় ছাগলী পোৱালি বুলি কওঁতে মনত পৰিছে মনুষ্যকে কথা এটা শুনিবা নালাগে এটাই বহুত আছিলে মোহন কি হ'ল কোৱাচোন তোমাৰ কৈছা নগিনী বাইদেউ বোলে কিবা হতাশা ভাগিছে কি হতাশা ভাগিছে মোক কওকচোন তোক কিয় লাগেনো দুজন চিনিয়ৰ মানুহে কথা পাতি আছো তুমি মাজে মাজে কিয় সোমাই দিয়া কোৱাচোন মাইকী মানুহটো কি স্বভাৱ চা এনে চিনিয়ৰটো তই মই এলো তই অভাৰ স্মাৰ্ট তোমাৰ কথাটো কোৱাচোন নহয় চা মাজত কোনোবাই মাতিলে মই একে হজম নহয় তাতে যদি মাইকী মানুহ হাজমলা খাই আজা
এইজনী বগী মুৰ্গীজনী এজনী চেলোৱা মুৰ্গীজনী এজনী নিশিজা মুৰ্গীজনী এজনীক চাই অমিতাৰ লগত পেছাত ভৰাই 6 হুইচেল মাৰি দিম মই ঐ চৰ খাবি হেই তুমি আচলতে কি কথা কবলৈ আহিছিলা মোক কেতিয়া চা কিবা হতাশা নে কি কথা কবলৈ অহা নাছিলি জানো কোন হতাশা পাহৰিলিয়ে মই আজি কিবা চব পাহৰি গৈছো কি মনত পেলাই দিয়াচোন মনে মনে থাকো এতিয়া কওকচোন দাদা আপুনি কি কামত আহিলে মোক চেণ্ডেল লাগে চেণ্ডেল মই জোতা জোৰে পিন্ধি আহিলো বাথৰুম যাব আপুনি এযোৰ চেণ্ডেল পিন্ধি যাব পাৰে হেতেৰি আপোনালোকে মোক চেণ্ডেল এযোৰ দিয়ক আমি ক'ৰ পৰা চেণ্ডেল দিম আপোনাক আপুনি এইটো কি কথা কলে আপুনি দোকানতহে বিচাৰি যাব লাগিছিল থানালৈ কি কাৰণে বিচাৰি আহিলে নহয় আপোনালোকে মোক চেণ্ডেল এযোৰ দিব লাগিব মানুহ ছেকশ্যনত বুজি নাপায় কথাবোৰ এইজনৰ দৰমহা ভাল এইজনক সোধকচোন কি দৰমহা ভাল মোক ঘৈণীকে কাপোৰ এযোৰ দিব পৰা নাই বিহু বুলি আৰু আপুনি দেখোন চেণ্ডেল পিন্ধিয়ে আছে হেতেৰিকা এইযোৰ মই লগৰ এটাৰ পৰা ধাৰে লৈ আনিছো চেণ্ডেল ধাৰ ব্যৱসায়টো ভাল কেনেকে লৈছে পাৰ ডে হেতেৰিকা আপুনি কথাটো লাইটলি নল'বচোন আপোনালোকে মোক চেণ্ডেল এযোৰ দিব লাগিব আমি ক'ৰ পৰা চেণ্ডেলযোৰ দিম এতিয়া আপোনাক কি চাইছ ভাল লাগিছে কিয় দুইটাই যে চব কাম বনেই মোৰ চব চিলিণ্ডাৰ হৈ গ'ল ই আমাক চিলিণ্ডাৰ বেপাৰী বনাই দিলে যে চাৰেণ্ডাৰ কৰাৰ কথা কৈছে তই চাৰেণ্ডাৰ কৰা হাত নমা মোৰ উঠিয়ে থাকে নমা হাত উঠিয়ে থাকে কাক চাৰেণ্ডাৰ কৰাৰ কথা কৈছ 1 মিনিট